যিদিনাখন আমাৰ BTC টেনিয়ৰটো শেষ হ'ব আমাৰ ইলেকশ্যনটো 4 তাৰিখে হ'ব লাগিছিলে এপ্ৰিল মাহৰ আপোনালোকে গম পায় আমি তাৰ কাৰণে প্ৰিপাৰেশ্যনো লৈছিলোঁ আমি কৰোনাটো আমাৰ এৰিয়াত একো এফেক্ট নকৰে বুলি ময়ো কৈছিলোঁ গতিকে ইলেকশ্যনটো পাতিব পাৰিলোহেঁতেন কাৰণ একো নাছিলে আমাৰ BTC অঞ্চলত একো প্ৰব্লেম নাছিলে তো তাৰ কাৰণে আমি প্ৰিপাৰেশ্যন লৈছিলোঁ সাজু আছিলোঁ কিন্তু চৰকাৰৰ ফালৰ পৰা দেখিলে যে চিটুৱেশ্যনটো বেলেগ ধৰণৰ হ'ব BTC এৰিয়াটো এফেক্ট হ'ব পাৰে এইটো চিন্তা কৰি পেলাই ইলেকশ্যনটো মানে ডেফাৰ কৰি দিলে কেঞ্চেল কৰি দিলে কিন্তু ক'ড অফ কণ্ডাক্টটো সেইটো হ'লে আমাৰ নেগুৰৰ পৰা এৰি নিদিলে আৰু এইটো আচৰিত কথা আমি আচৰিত পাইছোঁ যে ইলেকশ্যন ডেফাৰ কৰিলে কেঞ্চেল কৰিলে ক'ড অফ কণ্ডাক্টটো থাকিব নালাগিছিল আমাৰ ডাবল পানিছমেণ্ট হৈছে আমি পাব্লিক লিডাৰবিলাকৰ কাৰণে ডাবল পানিছমেণ্ট এইটো লকডাউনৰ সময়ত পাব্লিকৰ অৱস্থাটো আমি বুজ ল'ব লাগে সেইটো আমি বুজ ল'ব পৰা নাই আৰু এতিয়া ছেকেণ্ড টাইম লকডাউন আছে এইখিনি সময়তো আমাৰ পাব্লিক লিডাৰবিলাকে ৰাইজৰ সুখ দুখ বুজ ল'বৰ কাৰণে যাব পৰা নাই তো বহুত প্ৰব্লেম হৈছে তো মই ডিষ্ট্ৰিক্টৰ ইনচাৰ্জ হিচাপে মই এনেকৈ গৈ আছোঁ চবতে ঘূৰিছোঁ ঘূৰি পেলাই চাইছোঁ যে মানুহবিলাকৰ অৱস্থা খুব বেয়া লেবাৰ কৰি খায় তাহাঁতক আমি চাউল দিওঁ কিন্তু চাউল দিলে যথেষ্ট নহয় সিহঁতৰ হাতত 2 পইচা নাই এনেকুৱা ধৰণৰ অৱস্থা সেই অৱস্থাত আমি মানুহবিলাকক সহায় কৰিব পৰা নাই সেই গতিকে মানুহবিলাকে বহুত মানে মনকষ্ট পাইছে দুখ পাইছে বহুত সমস্যা তেওঁলোকে সন্মুখীন হ'ব লগাত পৰিছে এতিয়া আমি যিহেতু 27 তাৰিখত BTC ডাঙৰীয়া আৰু আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়া তেওঁলোকৰ লগতো আলোচনা কৰিছোঁ আৰু কাউন্সিল অফ মিনিষ্টাৰৰ মিটিঙতো আমি আলোচনা কৰিছোঁ যে ইলেকশ্যনটো ডেফাৰ যিহেতু কৰিছে ক'ড অফ কণ্ডাক্টটো উঠাব লাগে কিন্তু সেইটো কৈছে কি ইলেকশ্যন অফিচাৰে ক'ড অফ কণ্ডাক্টটো মানে উঠাই দিয়াটো মানে আমাৰ চৰকাৰে নোৱাৰে কিন্তু গভৰ্ণৰে পাৰিলেহেঁতেন গভৰ্ণৰ ইচ্ছা কৰিলে কিন্তু গভৰ্ণৰেও ক'ড অফ কণ্ডাক্টটো উঠাই নিদিলে একদম সেইটো চলি থাকিল ক'ড অফ কণ্ডাক্ট এতিয়া আকৌ ডেফাৰ কৰিব ইলেকশ্যন যদি ডেফাৰ কৰে ক'ড অফ কণ্ডাক্ট যদি থাকি যায় যে পাব্লিকৰ হাৰাশাস্তি আৰু আমাৰ লিডাৰবিলাকৰো অলপ মনকষ্ট আমি পাইছোঁ যে আমি গাঁৱে গ'লে যাব নিদিয়ে মই ইনচাৰ্জ হিচাপে মোক যাব দিয়া মই গৈ আছোঁ মোক কোনেও বাধা দিব নোৱাৰে দিয়া নাই সেইকাৰণে মই যিমান পাৰোঁ মই চাইছোঁ অকল মোৰ সমষ্টিটোহে মই বেছি চাওক এটা হস্পিটেল মানে ধুমুহাত প্ৰশ্নচ হৈ গৈছে ফকিৰা গ্ৰামৰ মানে হস্পিটেলটো পাথৰ পৰি পেলাই একেবাৰে অৱস্থা বেয়া কৰি দিছে তো মই টেলিফোনত কৈ দিলোঁ যে আপোনালোকে টিন কিনি পেলাই লগাই দিয়ক মই তাৰ ৰিক্সটো লৈছোঁ এনেকুৱা ধৰণৰ মানুহবিলাকৰ ঘৰটো ধুমুহাত একেবাৰে উঠি গৈছে উৰি গৈছে আপোনালোকে নাই যোৱা আপোনালোকে যাব লাগিছিলে দেখিব লাগিছিলে মানুহবিলাকৰ অৱস্থা কেনেকুৱা ধৰণৰ আছিল আপোনালোকে নোযোৱাৰ কাৰণে আজি অনুভৱ কৰিব নোৱাৰে কিন্তু মই তেওঁলোকৰ ঘৰে ঘৰে গৈ পেলাই চাই পেলাই দেখিছোঁ বেচেৰা তেওঁলোকৰ এটাই ঘৰ এটা পাকঘৰ আৰু এটা ঘৰ সেই ঘৰটোৱে যদি উৰি যায় তেওঁলোকৰ অৱস্থাটো কি হ'ব এতিয়া আমি থিম দিব নোৱাৰোঁ একো কৰিব নোৱাৰে BTC আছে BTC কাউন্সিল আছে কাউন্সিলে একো কৰিব নোৱাৰে হাত বান্ধা সেইটো অৱস্থাত আছে মই যিকোনো প্ৰকাৰে পাব্লিকবিলাকৰ অলপ সন্তুষ্ট কৰিছোঁ তেওঁলোকে গুণা কিনি পেলাই ৰছী কিনি পেলাই যাতে আকৌ বান্ধি লয় তাৰ কাৰণে মই ব্যৱস্থা কৰি দিছোঁ অকল মইতো নোৱাৰোঁ নহয় অকল মই অকলে কেনেকৈ পাৰিম নোৱাৰোঁ নহয় তথাপি মানুহবিলাকৰ যিটো অৱস্থা সেইটো মই সান্তনা দি আছোঁ সেই গতিকে মই ক'ব বিচাৰিছোঁ ইলেকশ্যনটো পাতি দিয়ক BTC এৰিয়াত আমাৰ একো প্ৰব্লেম নাই ইলেকশ্যনটো পাতি দিব পাৰে আৰু যদি নাপাতে যিটো BTC কাউন্সিল আছে তেওঁলোকৰ পাৱাৰটো ঘূৰাই দিয়ক এক্সটেনশ্যন কৰি দিয়ক 6 মাহৰ কাৰণে এই দুটা অপশ্যন মই তেওঁলোকৰ ওচৰত ৰাখিছোঁ গভৰ্ণৰৰ ওচৰত ৰাখিছোঁ গভৰ্ণৰে যদি ৰাইজৰ প্ৰতিনিধি ইয়াৰ ওপৰত বিবেচনা কৰিব লাগে গভৰ্ণৰৰ লগত আপোনালোক কথা পাতিছোঁ আমি পাতিছোঁ তেওঁ আমাক নাকচ কৰা নাই তেওঁ কি বিবেচনা কৰে ফাইল গৈছে ফাইল মানে গোটেই যোৱা চন্দন বৰ্মাহে গম পাব গৈছে নে নাই
ফাইলটো চন্দন বৰ্মাই CMৰ ওচৰলৈ নিশ্চয় পঠিয়াই দিছে, চিফ মিনিষ্টাৰৰ ওচৰত গৈছে, চিফ মিনিষ্টাৰে পঠিয়াই যদি দিব পৰা নাই সোমবাৰে দিব। তো সোমবাৰে আমাৰ কাউন্সিল অফ মিনিষ্টাৰৰ মিটিং আছে, তাত আকৌ আমি উলিয়াই মানে দুটা অপশ্যন, এটা ইলেকশ্যন নহ'লে ইলেকশ্যন আমি বিচাৰিছোঁ, মেইনলি আমি ইলেকশ্যন বিচাৰিছোঁ, আৰু নহ'লে নহ'লে 6 মাহ। মানে 6 মান্থ এক্সটেনশ্যন আমি একো অপৰাধ কৰা নাই না, ইলেকশ্যনটো আমাৰ কাৰণে ডেফাৰ কৰা নাই, আমি কিবা অপৰাধ কৰিছে তাৰ কাৰণে ডেফাৰ কৰা নাই, চিটুৱেশ্যনে বাধ্য কৰিছে, সেই চিটুৱেশ্যনৰ বশৱৰ্তী আমি হৈছোঁ। প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই যিটো আমাক নিৰ্দেশ দিছে সেইটো আমি আখৰে আখৰে পালন কৰিছোঁ। তথাপি আমাৰ BTC অঞ্চলতো আমাৰ একো ভয় নাই, আমি নকৰোঁ। কিন্তু তথাপিও মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক যেনেকৈ থাকিব দিছে, ছ'চিয়েল ডিষ্টেন্সটো মেইনটেইন কৰিব দিছে, মাস্ক পৰিধান কৰিব দিছে, চেনিটাইজাৰ লগাই থাকিবলৈ দিছে, সেইটো আমি কৰিছোঁ। আমি মানুহৰ মাজত যোৱা নাই, গৈছোঁ যদিও পাব্লিকৰ ওচৰত গৈছোঁ যদিও আমি ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰি পেলাই আমি কামটো কৰি আছোঁ।